খবৰ আপোনালোকক আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আৰু ঠাণ্ডা দিন পৰিছে জানেই, পিটিকা আৰু বেঙেনা পোৰা এইবোৰ খাবলৈ খুবেই মন যায়। ভাবিলোঁ আজি ৰাতিৰ সাঁজটো অলপমান চিম্পুলকৈ বনাওঁ, সেইকাৰণে ভাবিলোঁ এইপিনে ভাত উঠাই দিছোঁ কুকাৰত আৰু এইপিনে আলু বইল কৰিব দি ভাবিলোঁ বেঙেনা পোৰা আৰু আলু পিটিকা এনেকৈ ৰাতিৰ ভাত সাঁজ এনেকৈ চিম্পুলকৈ বনাম। আৰু মই এটা টমেটো পুৰি ল'লোঁ আৰু এইপিনে মোৰ আলু বইল কৰা হৈ গ'ল আৰু বেঙেনা পোৰা আৰু টমেটো পোৰা দুইটাই হৈ গ'ল। আৰু এইপিনে মই লৈছোঁ পিঁয়াজ এটা কাটি, পিঁয়াজ জলকীয়া আৰু এইপিনে আৰু ধনিয়া পাত দিলে আৰু মজা লাগে, কিন্তু আজি ধনিয়া পাত নাছিলে সেইকাৰণে ধনিয়া পাত দিবলৈ নাপালোঁ। আৰু এইপিনে দেখিছেনে আলুখিনি পূৰা এতিয়া মই ধুনীয়াকৈ সানিম অকণমান ঘি দি কেনে, আৰু জলকীয়া আৰু পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এইপিনে লৈ ল'লোঁ আৰু বেঙেনা পোৰা আৰু টমেটো পোৰা দুইটাই লৈ ল'লোঁ, তাতে সৰু সৰুকৈ পিঁয়াজ কাটি জলকীয়া কাটি গোটেই নিমখ তেল দি ধুনীয়াকৈ সানি ল'ম। আপোনালোকৰ লোভ লাগিছেনে বাৰু? এনেকৈ ঠাণ্ডা দিনত খাই যে কি যে মজা লাগে ভাত সাঁজ, আৰু খাবলৈও খুব মন যায় মাজে মাজে। তো সেইকাৰণে ভাবিলোঁ আজি চিম্পুলকৈ বনাওঁ। তো আপোনালোককো অলপমান দেখালোঁ। আপোনালোকক কেনে লাগিছে ভিডিঅ'টো চাই, কেনে পাইছে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। যদি ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এইপিনে ঘৰুৱা চাউলৰ ভাত, আলু পিটিকা আৰু বেঙেনা পোৰা লগতে লৈ ল'লোঁ কণী আলুৰ দম। তো আজি ৰাতি ভাত সাঁজ যে ইমানেই জুতি লাগিছে। তো আজিৰ কাৰণে বাই বাই, লাভ ইউ।